নমস্কাৰ। মই আজি এই ভিডিঅ'টো সেই কেইজনৰ কাৰণেহে বনাইছোঁ। যদি আপোনাৰ ওচৰত কেতিয়াবা কোনোবাই হেল্প বিচাৰি আহে, নিশ্চয় কৰিব। আৰু কাৰোবাক হেল্প কৰাৰ পিছত আপোনাৰ মনটো চাবচোন বহুত ভাল লাগিব। মোৰ লাগে, আপোনাৰ কেনেকুৱা লাগে নাজানো বাৰু, কিন্তু বহুত ভাল লাগিব। আৰু আপুনি ঈশ্বৰক এইবাবেই ধন্যবাদ জনাব, আপুনি সেইজন নহয়, আপোনাক সেইজনহে বনাইছে। আপোনাৰ ওচৰত সেইজনে হেল্প বিচাৰি আহিছে, আপুনি সেইজনৰ ওচৰত হেল্প বিচাৰি যাব লগা হোৱা নাই। তাৰমানে ঈশ্বৰে আপোনাক সেইখিনি সক্ষম বনাইছে বা আপোনাৰ সেইখিনি যোগ্যতা আছে। আপোনাৰ ওচৰত কোনোবাই হেল্প বিচাৰি আহিছে, গতিকে কেতিয়াবা যদি কোনোবাই হেল্প বিচাৰি আহে, এনেইতো আৰু কাৰো ওচৰত কোনো হেল্প বিচাৰি নাযায়। নিশ্চয় হয়তো কাৰোবাৰ কিবা প্ৰব্লেম হৈছে বা কিবা এটা, আৰু আপোনাৰ সেইখিনি আছে দিব পৰা। যদি আপোনাৰ দিব পৰা ক্ষমতা আছে, তেনেহ'লে নিশ্চয় দিব আৰু মনটো অলপ বিশাল কৰিব। আৰু মই কোনো এনেকুৱা বহুত ডাঙৰ ইউটিউবাৰ নহয় যে মোৰ এইখিনি কথা লাখ লাখ মানুহে পাব, কিন্তু কোনোবা দুজনেতো পাব। যি দুজনে পায়, মই সেই দুজনকেই কৈছোঁ, মানুহক নিৰাশ নকৰিব যদি আপোনাৰ আছে। আৰু আমি যিখিনি কমাইছোঁ, শিক্ষা হওক দীক্ষা হওক, এইখিনি আমাৰ লগতে সদায় থাকিব। এইখিনি কোনেও নিব নোৱাৰে। যদি আমি কাৰোবাক সেইখিনি হেল্প কৰাৰ পিছত, আমি থকাৰ পিছত আমি যদি কাৰোবাক সেইখিনি হেল্প কৰোঁ, সেইখিনি হেল্প কৰাৰ পিছত যদি কাৰোবাৰ অকণমান শান্তি হয়, সুখ হয়, অকণমান হাঁহি আহে মুখত, তেনেহ'লে আমিনো সেইখিনি কিয় নকৰোঁ? আৰু সকলোতকৈ ডাঙৰ কথা, মনটো থকা উচিত। আৰু আপোনাৰ যিখিনি আছে সদায় মনত ৰাখিব, আপোনাৰ হাতত যিখিনি আছে সেইখিনি কোনেও নিব নোৱাৰে, সেইখিনি আপোনাৰে হয়। কিন্তু আমি যিখিনি কৰ্ম কৰিম, সেইখিনি আমাৰ লগততো থাকিবই। আমি পৃথিৱীৰ পৰা গুচি যোৱাৰ পিছত সেইখিনি সদায় থাকি যাব। গতিকে সদায় মানুহৰ মুখত হাঁহি বিৰিঙাবৰ কাৰণে চেষ্টা কৰিব। এইখিনিয়ে ক'ব লগা মোৰ। ধন্যবাদ।